ধৰণে উপস্থাপন কৰিছে তাৰ মাজত বহুতখিনি ইন বিটুইন লাইনছ আছে প্ৰথম কথা যে এনপিএছ আঁচনিটো সেই সকলৰ কাৰণে লাঘৱ বা প্ৰযোজ্য হয় যোনে 2005 চনৰ পিছত চাকৰি কৰিছে 2005 চনত যোগদান কৰা প্ৰথমজন কৰ্মচাৰী 2035ত ৰিটায়াৰ হ'ব সেই মুহূৰ্তত আমি গম পাম যে what is the impact of NPS on a life of a employee আজি আমি যিখিনি উদাহৰণ আনিছো এখিনি খালি ভেঞ্চাৰ স্কুলৰ শিক্ষক যিসকলে 12-13 চনত চাকৰিত প্ৰভিন্সিয়েলাইজ হৈছে গতিকে এনপিএছ এ আজি যিটো আমি ধাৰণা কৰি আছো ভাৰতৰ অৰ্থনীতিবিদসকলে এটো বিশ্বাস কৰে যে 2005 পৰা 35 লৈকে ফুল্লি 30 বছৰ কাম কৰা যিসকল কৰ্মচাৰী আছে তেওঁলোকে ওপিএছত কৈও বেছি দৰমহা পাব বা বেছি পেনশন পাব দ্বিতীয়তে আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলে আমাক দাবী কৰিছিল যে আমি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত যাব লাগে আজি আমি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ মতে পে স্কেল দিছো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ মতে আমি দিয়ে দিছো ওয়েস্ট বেংগল গভৰ্ণমেণ্টে সেন্ট্ৰেল গভৰ্ণমেণ্টক ফলো নকৰে আজি আমাৰ কৰ্মচাৰীয়ে 32% দিয়ে পায় ওয়েস্ট বেংগল গভৰ্ণমেণ্টৰ কৰ্মচাৰীয়ে 6% দিয়ে পায় গতিকে আজি আমাৰ কৰ্মচাৰীসকলক আমি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত একেলগে আগুৱাই লৈ যাবৰ বাবে সিদ্ধান্ত লৈছো সেন্ট্ৰেল গভৰ্ণমেণ্টে এনপিএছ কৰিলে আমি এনপিএছ কৰিছো সেন্ট্ৰেল গভৰ্ণমেণ্টে ওপিএছ কৰিলে আমি ওপিএছ কৰিছো সেন্ট্ৰেল গভৰ্ণমেণ্টে আজি যি দিয়ে দিছে তাকে আমি অহাকালি সেইখিনিকে দিয়ে আমি দি দিছো আমি কতো কাটকুট কৰা নাই আৰু অসমত আমি যিমানখিনি পাৰো পেৰিটি আনিছো ইদা সেন্ট্ৰেল গভৰ্ণমেণ্ট গতিকে মই ভাবো যে এনপিএছ আৰু ওপিএছৰ ডিবেটটো সেই দিনাখন ফুল ফ্লেজেড এটা ডিবেট হ'ব যেতিয়া 2005 আৰু 35 চনৰ ভিতৰত আমি কম্পেয়াৰ কৰিব পাৰিম যোনে 30 বছৰ চাকৰি কৰিছে আজি যি সকলৰ কথা আমি ইয়াত পাতি আছো সেই সকল হৈছে মাজত আহি চৰকাৰত সোমোৱা 2012 হক 11 হক 13 হক 14 হক তেওঁলোকে পোৱা চেকখন সেইখন প্ৰমাণিক তথ্য নহয় যে এইখনেই তথ্য হ'ব আজি যিজন কনিষ্ঠবলে চাকৰিত যোগদান কৰিছে তেওঁ 30 বছৰ পিছত ৰিটায়াৰ হ'ব 10% তেওঁৰ দৰমহাৰ পৰা কটা গৈ আছে 14% ৰাজ্য চৰকাৰে দিছে বেলেগ গভৰ্ণমেণ্টে 10% দি আছিল আমি 14% দিছো বেলেগ ৰাজ্য চৰকাৰে গ্ৰেচুইটি দিয়া নাই আমি লগত গ্ৰেচুইটি দিছো 2035 চনত আমি সিদ্ধান্ত ল'ব পাৰিম যে এনপিএছ আৰু ওপিএছৰ গ্যাপ কিমান আছে দৰকাৰ হলে আমি গ্যাপখিনি ৰাজ্য চৰকাৰৰ পৰা দিব পাৰিম so there will be lot of things which will evolve আজি আমি ধৰি ল'ব পাৰো যে এজন পুলিচৰ লৰাই আজি চাকৰিত যোগদান কৰিছে 2035 তেওঁ ৰিটায়াৰ হৈছে তেওঁ এনপিএছৰ পৰা চেক পাইছে 3000 টকা অল পেনশন মতে চেক পাব লাগিছিল 6000 টকা 6 - 3 বাকিখিনি ষ্টেট গভৰ্ণমেণ্টে দিলেও হ'ব গতিকে এই গুটে কথাটো হল ইট ইজ এ ইভলভিং সাবজেক্ট আজি যি সকলে এই বিষয়টো লৈ স্বাভাৱিকতে পেনশন নাপালে আন্দোলন কৰিব আৰু কৰাটো স্বাভাৱিক তাত মই কোনো আপত্তি নকৰো কিন্তু তেওঁলোকৰ কেছটো কেছ ল হ'ব নোৱাৰে কাৰণ এতিয়ালৈকে 30 বছৰ সম্পূৰ্ণ চাকৰি কৰি ৰিটায়াৰ কৰা এজন মানুহো আমাৰ সন্মুখত নাই 2035 চনতহে সেই মানুহ আমি বিচাৰি পাম গতিকে মই ভাবো যে এন্টায়াৰ এজিটেশন ইজ প্ৰিমেচ্যুৰ আমি সকলো ইয়াত ন্যায় কৰিবৰ কাৰণে বহি আছো অন্যায় কৰিবৰ কাৰণে বহা নাই 2035 চনত যেতিয়া প্ৰথম কৰ্মচাৰীজন ৰিটায়াৰ হ'ব we can make a judgment যে এও যদি ওপিএছত থাকিলেতেন তেওঁ 12000 টকা পালেহেতেন এখেত আজি এনপিএছত থকাৰ কাৰণে 9000 টকা পাইছে আমি 3000 টকা দি দিলে হল কৰ্মচাৰীজনক so there will be lot of methods lot of mechanism which will be evolved central government constantly কাম কৰি আছে আমি কৰি আছো আৰু যিবিলাক চৰকাৰে আজি ওপিএছত আহা বুলি কৈছে কোনো আহিব পৰা নাই আজি যে পাছৰ পৰা টকাবোৰ জমা দিলে এটা বেংকে সেই টকাবোৰ এৰি দিব নেকি আজি যে প্ৰত্যেকজন কৰ্মচাৰী নামত বেংকত টকাবোৰ জমা হৈ গল তেওঁলোকে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে ফিক্স ডিপোজিট কৰি আছে এটা ৰাজস্থান গভৰ্ণমেণ্টক সেন্ট্ৰেল গভৰ্ণমেণ্টে কৈছে যে এটো আপুনি বেংকৰ লগত কথা পাতক টকাখিনিটো আমি ঘূৰাই দিব নোৱাৰো ছত্তীশগড়কো হেতু কৈছে
তেওঁলোকে OPS কাক দিছে আজিৰ পৰা ৰিটায়াৰ হোৱা মানুহখিনিক দিব চেষ্টা কৰিছে তাকো ইলেকশ্যনৰ আগত ইলেকশ্যনৰ পিছত কি হয় কোনেও নাজানে যিমান কেইখন ষ্টেটে এইবিলাক OPS NPS খেলা কৰি আছে তেওঁলোক হল ইলেকশ্যনৰ আগৰ এনাউন্সমেন্ট ইলেকশ্যনৰ পিছততো সকলোৱে পাহৰি গৈছে কোনো ষ্টেটততো মই শুনা নাই যে OPS পোৱা NPS পোৱা মানুহে আজিকালি OPS পাই বুলি এতিয়া এই গোটেই ঘটনাবিলাক এটা ইভলভিং আমাৰ সিদ্ধান্ত হল কৰ্মচাৰীসকলে কেতিয়াবা সেন্ট্ৰেল গভৰ্ণমেন্টৰ লগত গলে লাভ হ'ব কেতিয়াবা সেন্ট্ৰেল গভৰ্ণমেন্টৰ লগত গলে বেয়া হ'ব কিন্তু অসমত সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত কংগ্ৰেছ চৰকাৰৰ দিনতে আলোচনা কৰি এইটো সিদ্ধান্ত হৈছিল যে আমি সেন্ট্ৰেল গভৰ্ণমেন্টৰ লগে লগে যাম আজি আমি সেন্ট্ৰেল গভৰ্ণমেন্টৰ লগে লগে যাম আৰু সেন্ট্ৰেল গভৰ্ণমেন্টত ৰেল আছে সেন্ট্ৰেল গভৰ্ণমেন্টত ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰতো কৰ্মচাৰী ইউনিয়ন সকলেতো পেনশনৰ কথা ডেফিনেটলি চিন্তা কৰি আছে তেওঁলোকৰ লগতো সেন্ট্ৰেল গভৰ্ণমেন্টৰ কেতিয়াবাতো এগ্ৰিমেন্ট হ'ব আৰু যিয়ে সেন্ট্ৰেল গভৰ্ণমেন্টৰ কৰ্মচাৰী ক্ষেত্ৰত কৰিব ষ্টেটে আমি এডপ্ট কৰি লম আমিতো কেতিয়াও না কোৱা নাই কিন্তু সেন্ট্ৰেল গভৰ্ণমেন্টে কি দৃষ্টিভংগী লয় আমি চোৱা উচিত কাৰণ আমি এটা সংঘীয় ব্যৱস্থাত আছো আজি কৈছে নহয় কংগ্ৰেছ চৰকাৰ 2005ততো কংগ্ৰেছ আছিল অসমত ইয়াত বিজেপি নাছিলে মইতো নিজে কেবিনেটত আছিলো তৰুণ গগৈ দিনত সিদ্ধান্ত লোৱা হৈছিল যে অসমত আমি NPSলৈকে যাম আজি এই গোটেই NPSৰ সিদ্ধান্ত অসমত তৰুণ গগৈ চৰকাৰৰ দিনত বলবৎ কৰা হৈছিল আৰু 2004ত NPS নটিফাই হৈছিল ইমিডিয়েটলি তাৰ পিছত মনমোহন সিংৰ গভৰ্ণমেন্ট আহিছিল ইট ওয়াজ এ কনসেনসাস এট দ্যাট পইণ্ট অফ টাইম যে আমি গভৰ্ণমেন্ট ট্ৰেজাৰীৰ পৰা OPS দিব নোৱাৰো কাৰণ আজিৰ দিনত আমি 1100 কোটি টকা মাহত দিব লাগে এইটো যদি বাঢ়ি বাঢ়ি গৈ থাকে হস্পিটালত আমি ঔষধো কিনিব নোৱাৰিম কিন্তু বেংকৰ সহায় লাগিব কেনেকৈ বেংকৰ সহায় লাগিব আমি যদি টকা বেংকত জমা দি থাকো 9% ইন্টাৰেষ্ট আমাৰ লগত যোগ হৈ থাকিব ৰিটায়াৰমেন্টৰ দিনাখন আমি চাব পাৰো ভাই কৰ্মচাৰীজনে 1000 পাব লাগিছিল 800 পাইছে চৰকাৰে 200 দি দিলে লেঠাটো মৰি যাব সেইকাৰণে এইটো ক্ষেত্ৰত আমি ওপেন কিন্তু মই এইটো ক্ষেত্ৰত বহুত বেছি আগবঢ়া নাই কাৰণে উই আৰ এ স্মল ষ্টেট আমি কি সিদ্ধান্ত ল'ব পাৰো আমিতো সেন্ট্ৰেলৰ ওপৰত ডিপেন্ডেন্ট থাকিম আমি সিদ্ধান্ত ললো কালি আকৌ আপুনিয়ে আমাৰ সদস্যসকলে ক'ব মেডিকেল কৰক ইঞ্জিনিয়াৰিং কৰক ৰাস্তা কৰক লোন নলব লোন কিয় লৈছে একেবোৰ কথা আহিব তেতিয়া লোনটো আৰু বঢ়াই দিব লাগিব আজি যদি 1 টকা লৈছো কালি 2 টকা ল'ব লাগিব সেইকাৰণে আমি এখন সৰু ৰাজ্য কেন্দ্ৰীয় চৰকাৰৰ লগত আমি যাব লাগে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলক ভালেই কৰিব বেয়াটো নকৰে আৰু আমাৰ মাত্ৰ 4 লাখ এমপ্লয়ী সেন্ট্ৰেল গভৰ্ণমেন্টৰ অকল CRPFতে এমপ্লয়ী আছে 4 লাখ they have a institution of 2 crore employee যদি 2 কোটি এমপ্লয়ী অন্যায় হয় সব ৰাস্তাত নামি নাহিব নেকি সেইকাৰণে মই ভাবো যে আমি ইয়াক প্ৰপাৰ ইভলিউচনৰ কাৰণে ৰখিব লাগে আজি যিগৰাকী ব্যক্তিৰ চেকৰ কথা ইয়াত কোৱা হৈছে নিজে কৈছে যে তেওঁ 12 চনত চাকৰিত যোগদান কৰিছে 5 চনত চাকৰিত যোগদান কৰা মানুহ 35ত ৰিটায়াৰ হ'ব আমি ইভলিউচন কৰিম আমি ইভালুৱেট কৰিম আৰু মোৰ মনত এইটোকে সোমাই আছে যে ডিফাৰেন্সটো যদি ষ্টেটে পে কৰি দিয়ে কৰ্মচাৰীসকলৰ প্ৰতি ন্যায় কৰা হ'ব যে NPSত যিটো পইচা তেওঁলোকে পালে যদি কম পায় আমিতো বিশ্বাস কৰো এটকাও কম নাপায় বেছি পাব কিন্তু কম পালে যদি মাহত ধৰি ললো 14000 টকাৰ কথা কোৱা হৈছে এটা ফ্যামিলি চলিব 14000 লাগে NPSৰ পৰা চেকখন পালে 12000 টকা ষ্টেটে 2000 টকা টপ আপ কৰি দিলে হ'ল তাৰ কাৰণে ব্যৱস্থাটোৰ পৰিৱৰ্তন কিয় কৰিব লাগে টকাখিনি বেংকত আছে আমি ইনকাম পাই আছো চৰকাৰৰ ক্ষতি হোৱা নাই নহলে অকল চৰকাৰৰ পৰাই টকা যাব অলপ কৈ চৰকাৰে কৰ্মচাৰীজনৰ নামত বেংকত টকা থোৱাৰ কাৰণে 9% ইন্টাৰেষ্টটো আহি জমা হৈ আছে সেইকাৰণে এই বিষয়টোৰ ওপৰত আমাৰ মুকলি মন উই আৰ নট এগেইনষ্ট গভৰ্ণমেন্ট এমপ্লয়ী কিন্তু আলোচনা কৰাৰ প্ৰপাৰ টাইমিংটো অহা নাই এতিয়া অকল আমি কাক আলোচনা কৰিব লাগিব 14 চনত চাকৰিত সোমোৱা 12ত চাকৰি সোমোৱা 13ত চাকৰিত সোমোৱা 17ত চাকৰিত সোমোৱা তেওঁলোকেতো প্ৰপাৰ পিকচাৰটো নিদিব প্ৰপাৰ পিকচাৰ কোনখিনিক পাম যেতিয়া 5 চনত সোমোৱা মানুহজনে 35ত ৰিটায়াৰ হ'ব সেইখন চেক আমি চাব লাগিব যে সেই চেকখন কিমান টকাৰ চেক বোলে সেই চেকখন 30000 টকাৰ চেক হ'ব লাগিছিল কিমান 40000 টকা ষ্টেটে 10000 দি দিলে হৈ গ'ল আমি মানুহজনক ন্যায় কৰিব লাগে
গতিকে এই ধৰণৰ বিভিন্ন কথা ভাৰত চৰকাৰৰ পৰ্যায়তো আলোচনা হৈ আছে, অসমতো আলোচনা হৈ আছে, আৰু আমি আজি একেলগে যাব লাগে। যে বেংগলৰ কি অৱস্থা হৈছে, পেঞ্চনত পইচা দি থকাৰ কাৰণে কৰ্মচাৰীক দিব পৰা নাই। কালি মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে সিদিনাখন কৈছে মোক যি কৰক কৰক, মাৰি পেলাওক, মই দিব নোৱাৰো দিয়ে। হাউচত ষ্টেটমেণ্ট দিছে, কাৰণ ক'ৰ পৰা দিব। গতিকে এই কথাবিলাক হৈছে যে টকাটোতো কোনেও প্ৰিণ্ট নকৰে, আকৌ GST বঢ়াব লাগিব, আকৌ মানুহৰ পৰাই টকা ল'ব লাগিব। গতিকে কৰ্মচাৰী এজনৰ কাৰণে সাধাৰণ মানুহক আপুনি কিমান টেক্সেশ্যন কৰিব সেইটোও জানিব লাগিব। সেইকাৰণে এই বিষয় বস্তুবিলাক নেশ্যনেল প্লেটফৰ্মত ডিছকাশ্যন হ'ব লাগে। আজি অলৰেডি আন্দোলন কৰাৰ কাৰণে নেশ্যনেল প্লেটফৰ্মত কথাবোৰ উল্লেখ হৈছে, নেশ্যনেল প্লেটফৰ্মত ডিছকাশ্যন হ'ব। মই হাউচক এইটো এছুৰেঞ্চ দিব পাৰো যে উইল গো এলং উইথ চেন্ট্ৰেল গভৰ্ণমেণ্ট। চেন্ট্ৰেল গভৰ্ণমেণ্টে OPS আনিলে আমিও আনিম, চেন্ট্ৰেল গভৰ্ণমেণ্টে NPS আনিলে আমিও NPS আনিম। কাৰণ ডেট ৱাজ এ ডিচিশ্যন উইথ কৰ্মচাৰী পৰিষদ যে আমি চেন্ট্ৰেলৰ লগত একেলগে যাম। বহুত কষ্ট হয় যেতিয়া চেন্ট্ৰেলে দিয়ে একেদিনাই আমিও দিব লাগে। ইট পেইনছ এ লট। কেতিয়াবা 30 তাৰিখে ভয় লাগি যায় অহা মাহত কি হ'ব। এতিয়া মই শুনি আছো যে আৰু 6% দিব চেন্ট্ৰেল গভৰ্ণমেণ্টে। 6% মানে মাহত সাডেনলি 300 কোটি টকা আমি বেছি দিব লাগে। ক'ৰ পৰা পাম? বাট উই আৰ ষ্টেণ্ডিং বাই আৱাৰ কমিটমেণ্ট। আমি কতো আজিলৈকে গণ্ডগোল কৰা নাই, এটা দিন পিছুৱা নাই। কেতিয়াবা যদি একমাহ পিছতো দিছো উইথ এফেক্ট ফ্ৰম দ্য ডেট অফ চেন্ট্ৰেল গভৰ্ণমেণ্ট দিছো। আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত এইখন চৰকাৰৰ ব্যৱহাৰ একেবাৰে সহনশীল, বন্ধুত্বপূৰ্ণ, ফ্ৰেণ্ডলি। কৰ্মচাৰী দুখত আমি দুখী, সুখত আমি সুখী। আমি একেলগে কাম কৰিম, কোনো প্ৰব্লেম নাই। খালি 35 চনৰ চেকখনলৈকে আমি ৰখিব লাগে। আৰু মই আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টত মই এইটোৱে কৈ ৰাখিছো যে আপোনালোকে এনালাইচিছ কৰিব, প্ৰথম ফুল্লি NPS পোৱা মানুহ এজনৰ লগত OPSৰ গেপ কিমান হয়। তেতিয়া আমি এটা যদি পলিচি ডিচিশ্যন ল'ব পাৰো যে গেপটো আমি দি থাকিম। শুদ্ধ হৈ গ'ল যে 24% এমাউণ্ট 30 বছৰ তেওঁ জমা কৰিব, ইণ্টাৰেষ্ট তেওঁ পালে 20,000 টকা, OPS মতে পাব লাগিছিল 22,000 টকা, বেংকৰ পৰা 20 পাব, আমি 2,000 দি দিম। ষ্টেটো বাচিব, গভৰ্ণমেণ্টো বাচিব, ৰাজ্যখনো গ্ৰ' হ'ব। সেইকাৰণে মই ভাবো যে আজি ঝাৰখণ্ড, ছত্তীশগড় সব ইলেকশ্যনৰ আগত কৰা এনাউন্সমেণ্ট এইবিলাক। কোনো জিকা চৰকাৰ কোনেও এনাউন্স কৰা নাই। যি ইলেকশ্যন জিকাৰ আগত এটা কংগ্ৰেছে দুনিয়াৰ গ্যাৰেণ্টি দি ফুৰিছে। বাটা কোম্পানীত কিবা আগতে জোতা কিনিলেহে গ্যাৰেণ্টি দিছিলে। গ্যাৰেণ্টি আৰে চৰকাৰত থাকোতে গ্যাৰেণ্টিৰ কাম নাই, এটা চৰকাৰ নাথাকোতে বাহিৰত গ্যাৰেণ্টি। সেইকাৰণে মানুহে চৰকাৰত থাকোতে কাম কৰি দেখুৱাব লাগে, বাহিৰত থাকিলেতো গৈ লাভ নাই। আজি মই নিজে ৰাজস্থানত সুধিছো, পুৰণা কৰ্মচাৰী এজনেও পোৱা নাই। এটা চমক সৃষ্টি কৰিবৰ কাৰণে আজি ৰিটায়াৰ হোৱা ইনান মই নিজে অশোক গেহলট ডাঙৰীয়া, মোদী ডাঙৰীয়া, মই একেলগে আমি চিফ মিনিষ্টাৰ কনক্লেভ এখনত একেলগে ভাত খাইছিলো। মই গেহলট ডাঙৰীয়াক সুধিছিলো যে বেংকৰ পৰা টকাবোৰ ঘূৰাই পালে নেকি? বোলে টকা পোৱা নাই ঘূৰাই। তো কেনেকুৱা ডাঙৰ ঘটনা এটা হৈ যাব। কৰ্মচাৰী জমা থকা টকা ষ্টেটে দি থকা 14% টকা 2005ৰ পৰা আমি দি আছো। এটা টকাও যদি আমি ঘূৰাই নাপাওঁ কি অৱস্থা হৈ যাব। আৰু ঘূৰাই পালে টকাখিনি কোনে পাব? বেংকৰ একাউণ্টত যাব সেই মানুহজনৰ। আমিও OPS দি থাকিম, মানুহজনৰ টকাটো বেংকৰ একাউণ্টত যাব, মানুহজনেতো চেকখন কাটি ষ্টেটকটো ঘূৰাই নিদিয়ে টকাখিনি। গতিকে লট অফ নীতি গীতি ইজ ইনভলভ। সেইকাৰণে মই হাউচক এটাই প্ৰস্তাৱ ৰাখিম যে আমি ডিফাৰেন্সিয়েল পেমেণ্ট কৰাৰ কাৰণে মন এটা ৰাখিব লাগিব 35 চনত। যে NPS আৰু OPSৰ মাজত যদি বহুত পাৰ্থক্য থাকে, if we pay the differential amount, everybody will be satisfied. ষ্টেটখনেও নাকান্দিব, কৰ্মচাৰীজনৰ পৰিয়ালেও নাকান্দিব। আমাৰ সদায় প্ৰচেষ্টা হ'ব লাগে যে কৰ্মচাৰীজনেও হাঁহক, ৰাজ্যৰ প্ৰজাসকলেও হাঁহক। সেনেকুৱা প্ৰচেষ্টাত আমি আগবাঢ়ি গৈছো। আজি যিখিনি চেক আমাক দেখুওৱা হৈছে সেইখিনি that checks do not reflect the reality of the situation. 5 চনত ৰিটায়াৰ হোৱা মানুহ 35ত যেতিয়া ৰিটায়াৰ হ'ব, they will reflect the proper situation. আৰু মই যিখিনি অফিচাৰৰ লগত কথা পাতো, they are extremely happy যে স্যাৰ 30 বছৰ যদি আমাৰ বেংকত টকা জমা থাকে, আমি মিনিমাম ইন্টাৰেষ্টটো এইটো টকা পাম। আজি যেটো আন্দোলন হৈছে এটো এডভান্স আন্দোলন হৈছে। কোনোবা কৰ্মচাৰী এৰিব নেকি? যদি 35ত যদি ৰিটায়াৰ হোৱাৰ সময়ত OPSৰ সমান নহয়,
ভাৰততো ৰেল সেৱা তেল সেৱা সকলো বন্ধ হৈ যাব কোনে এৰিব কোনেওতো নেৰিব আৰু প্ৰধানমন্ত্ৰী সেই সময়ত যোনে প্ৰধানমন্ত্ৰী নাথাকক কিয় মুখ্যমন্ত্ৰী যোনে নাথাকক কিয় অন্যায় কৰিব কিয় কৰ্মচাৰীজনৰ লগত অন্যায় কৰিব অন্যায় কৰাটো কোনো কথাই নাহে সেইকাৰণে অসমত আজি আমি 10 ৰ পৰা 4% 14% আমি কন্ট্ৰিবিউট কৰি আছো হয়তো কালি ভাৰত চৰকাৰে ক'ব যে আপোনালোকে 20% কন্ট্ৰিবিউট কৰক যাতে ইকুৱেলাইজ হৈ যায় সেইকাৰণে ইট ইজ এ ইভলভিং সাবজেক্ট আৰু আমি ৰাজ্যৰ জনতা ৰাজ্যৰ বাহিৰ সুখ দুখৰ লগত একেলগে থাকি আমি আগবাঢ়ি যাব লাগিব আৰু এনপিএছ এছ'চিয়েশ্যনৰ লগত মই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানে কথা পাতি থাকিব দিছো যে সংবাদ কৰি থাকক কথা বতৰা পাতি থাকক আৰু ভাৰত চৰকাৰৰ বিভিন্ন প্লেটফৰ্মতো আমি কথাবোৰ উলিয়াই আছো যে আমিতো কাকো অন্যায় কৰিব নোৱাৰো কৰ্মচাৰীজনক অন্যায় কৰি আমি কেনেকৈ শান্তিত থাকিম গতিকে উই হেভ টু ফাইণ্ড আউট এ সলিউশন বাট সলিউশন হেজ টু প্ৰটেক্ট দি ষ্টেট অলসো আজি 1100 কোটি টকা আমি পেনশন দি আছো মানুহৰ লংজিভিটি বাঢ়ি আছে ষ্টেটৰ বাজেটৰ পৰা টকা দিয়াটো সম্ভৱ ক'ত এফালে ইয়াত প্ৰস্তাৱ আনিব যে 1,22,000 কোটি টকা ঋণ কেনেকে হ'ল ট্যাক্স লগালে ক'ব পেট্ৰলৰ ট্যাক্স কিয় 50 পইচা বঢ়াকৈ লগালে এটা মই গৈ কোনোবা জায়গাত যে নকল নোট ছপা হয় নোট ছপা কৰিলে হ'বগৈ ইকনমিটোতো মিলিব লাগিব সেইকাৰণে আমি যদি বেংকৰ ইন্টাৰেষ্ট পাওঁ প্লাস আজি আপোনালোকে চাব এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিত মই এটা এবাৰ বাজেটত আমি লিখিছো যে 200 কোটি টকাৰ পেনশন ফান্ড কৰি প্ৰত্যেক মাহত তেওঁলোকক বছৰত 30 কোটি পেনশন দিব লাগিছিল আজি 45 কোটি দিবলগীয়া হৈছে অহা বছৰ 55 ক্ৰ'ৰ্ছ পেনশন দিব লাগিব সেইকাৰণে মই বাজেটত কলো যে 200 কোটি টকা এটা এবাৰতে নি বেংকত থৈ দিয়ক এটলিষ্ট 20 কোটি টকা ইন্টাৰেষ্ট পাব 20 কোটিৰ লগত ষ্টেটে 25 কোটি দিলেও হ'ব কৰ্মচাৰীখিনিয়ে ন্যায় পাব কিন্তু মেকানিজমটো আমি বেংকৰ টকাটো আমি ইউজ কৰিম ইন্টাৰেষ্টটো ইউজ কৰিম আৰু এবাৰতে আপফ্ৰন্ট টকাখিনি দি দিল গতিকে দিজ আৰ মেথডছ 2035 চনলৈকে আমি ৰখো আৰু এটু কথা মই আজিও হাউসক কম কেতিয়াবা ভৱিষ্যতে সেই সময়ত আমি যি সকল থাকো আমি মনত ৰাখিব লাগিব যে ডিফাৰেন্সিয়েল পেমেন্টৰ ক্ষেত্ৰতে আমি আগবাঢ়িব লাগিব দ্যাট ইজ দা অনলি সলিউশন আৰু সেই দিশত মই ৰাজ্য চৰকাৰৰ পৰা মই ভাৰত চৰকাৰৰ লগত টেক আপ কৰিম যে এনপিএছ আৰু অপিএছৰ মাজৰ যিটো ডিফাৰেন্স সেইটো ষ্টেটে দিয়া আৰম্ভ কৰিলে প্ৰবলেম উইল বি ৰিজলভ সেইকাৰণে হাউসক মই এটুকে অনুৰোধ কৰিম হাৰি কৰাৰ দৰকাৰ নাই ইস্যুটো আজিয়ে ক্লোজ কৰাৰ দৰকাৰ নাই আমাৰ লগত আলোচনাৰ সময় আছে ৰাজ্য চৰকাৰ সমূহে কমিটি বনাইছে যোৱাকালি মহাৰাষ্ট্ৰ এখন কমিটি বনাইছে বিভিন্ন ধৰণে ইয়াৰ ওপৰত মন্থন চলি আছে আৰু সেই মন্থন সমূহৰ লগত আমিও জড়িত আছো এণ্ড উই আৰ এ স্মল ষ্টেট বাকি ষ্টেটে ডাঙৰ ষ্টেটে যি সিদ্ধান্ত লয় চেন্ট্ৰেল গভৰ্ণমেণ্টে যিটো সিদ্ধান্ত লয় উইল ফলো দ্যাট আমি নিজাকৈ সিদ্ধান্ত ললে আমিতো হুৱা দুৱা নোপোৱা হম আমাৰ টকাও কোনেও ঘূৰাই নিদিব কেনেকে বেংকৰ লগত টেক আপ কৰিম কেনেকে ৰেগুলেটৰী অথৰিটিৰ লগত টেক আপ কৰিম নোবডি উইল লিসেন টু আস কিন্তু যেতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আমি একেখন নাৱত গৈ থাকিম কৰ্মচাৰী সকলেও ন্যায় পাব পৰিয়ালেও ন্যায় পাব জনগণেও ন্যায় পাব ধন্যবাদ ধন্যবাদ হয় দুটা লাইন কম অকমান 2 লাইন শুনি যাওক মানে মই বিষয়টোক লৈ বিতৰ্ক কৰিব খোজা নাই কাৰণ ইয়াত কৰ্মচাৰীৰ স্বাৰ্থ জড়িত হৈ আছে গতিকে উত্তপ্ত পৰিস্থিতি কৰিব খোজা নাই যাতে মুখ্যমন্ত্ৰীয়ে যাতে সঁচাকৈ এটা জুডিচিয়াল সিদ্ধান্ত লয় তাৰ কাৰণে গোটেই বস্তুটো চেষ্টা কৰি আছো অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰীৰ জ্ঞাতাৰ্থে এটা কথা জনাব খোজো ডিব্ৰুগড়ৰ শ্ৰীমতী লুকিমা বৰুৱা তেখেত আসাম মেডিকেল কলেজ হস্পিটেলৰ মেডিকেল হেলথ এডুকেশ্যন অফিচাৰ আছিলে 2005 চনত তেখেতৰ পোষ্টটো ৰেগুলাৰাইজ হৈছিলে 2020 চনত তেখেতে ৰিটায়াৰ কৰিলে 15 বছৰ মই সেই অংকটো গাই দিওঁ খালি আজি যিসকলে আন্দোলনত কৰি আছে বা আপোনাক যিসকলে ব্ৰিফিং কৰিছে অল আৰ ৰেগুলাৰাইজ পিপল প্ৰবলেমটো হল যে ইয়াৰ ডিফাৰেন্সটো চাব লাগিব ফ্ৰেছলি এপইণ্টেড মানুহ কোনো আমাৰ ওচৰত অহা নাই কাৰণ তেওঁলোক ৰিটায়াৰ হ'ব 2035ত এইবিলাক হল যে মাষ্টাৰ ৰুলত কাম কৰা মানুহ মাজত গৈ ৰেগুলাৰাইজ হৈছে গতিকে 15 বছৰত যদি 2000 টকাৰ চেক পায় 30 বছৰত সেই চেকখনৰ ভ্যালু 8000 টকা হ'ব
সেইকাৰণে আজি লুকুমাই বৰুৱা ডাঙৰীয়ানে হওক বা ঢকুৱাখানাৰ শিক্ষকগৰাকীয়ে হওক, all are regularized, not freshly appointed. যদি 2005 চনত এপইণ্ট হোৱা পুলিচ কনিষ্টবল এজন, আজি চক মানে এটা কথা মই নাজানো কোনে আমাৰ বিধায়কগৰাকীক ব্ৰিফিং কৰিছে, ভাৰতত কোনখন ষ্টেট আছে য'ত নিজে ঢুকুৱাৰ লগে লগে আমি ফেমিলিটোক পুৰা পেঞ্চন দি থাকো, এজ ইফ হি ইজ ইন গভৰ্ণমেণ্ট জব, আৰু দৰমহা। আজি CAG আমাক ক্ৰিটিচাইজ কৰিছে যে এইটো কাম আপোনালোকে কিয় কৰি আছে। অৰ্থাৎ আজি যদি কোনোবা এজন ভগৱানে নকৰক কৰ্মচাৰী এজন যদি মৃত্যু হয়, তেওঁৰ পত্নীক আমি কোনটো দৰমহা দি আছো, এজ ইফ হি ইজ ইন দা জব। চাকৰিত নোহোৱাকৈ পুৰা দৰমহাৰ চেকখন পাই যায়। ইমানখিনি কাম কোনেও কৰা নাই। আপোন ঘৰ আপোন বাহন এইবিলাকতো মই থলোৱে। এইবাৰ আমি আনিছো যে আমি তেওঁলোকক কেছলেছ হেল্থ ফেচিলিটি দিম। গতিকে কৰ্মচাৰীৰ কাৰণে অসম চৰকাৰ নিৰন্তৰভাৱে কাম কৰি আছে আৰু কোনো আপত্তি নাই। কিন্তু মোৰ এটা ৰিকুৱেষ্ট যে যেতিয়া বিষয়ৰ ওপৰত মই ভাল পাইছো যে অখিল গগৈয়ে চিৰিয়াছ ডিছকাশ্যন এটা কৰিব খুজিছে, মই আদৰণি জনাইছো আৰু মোৰ কোনো বেয়া ভাৱ নাই। কিন্তু মেটেৰিয়েল হেজ টু ৰিফ্লেক্ট দ্য ফেকচুৱেল চিটুৱেশ্যন অফ দ্য গ্ৰাউণ্ড। 2005 নিযুক্তি পোৱা মানুহ এজনৰ কথা আমি আলোচনা কৰিলে আলোচনাটো প্ৰতিনিধিত্বমূলক হ'ব। ৰেগুলাৰাইজ মানুহ এগৰাকীৰ কথা যেতিয়া আমি আলোচনা কৰিম বা ভেঞ্চাৰ স্কুলৰ শিক্ষক এজনৰ যেতিয়া কথা আলোচনা কৰিম, সেইটো প্ৰতিনিধিত্বমূলক নহ'ব। হ'ব পাৰে যে হয় সেই মানুহকেইজন কষ্টত আছে, এই মানুহকেইজনক আপুনি চাই দিয়ক, ডেট কেন বি এ ছাবমিশ্যন। কিন্তু যদি NPS OPSৰ ওপৰত এটা বস্তুসন্মত আলোচনা কৰিব লাগে, তেতিয়াহ'লে 2005 নিযুক্তি পোৱা ব্যক্তি এজনৰ কথালৈ আলোচনা কৰিব লাগিব। ৰেগুলাৰাইজ মানুহৰ আলোচনা কৰিলে আমি ফেকচুৱেল চিটুৱেশ্যনটো এপ্ৰিচিয়েট কৰিব নোৱাৰিম। থেংক ইউ। হ'ব মই এটা বাক্য অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা ক'লে যে এতিয়া যি 5,000 মানুহে এতিয়া এই পেঞ্চনটো পাই আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ আছো, শুনি আছে কওক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া যি 5,000 মানুহে এইটো পাই আছে, তেওঁলোকে এতিয়া মই ক'লো যে এওঁৱে আটাইতকৈ বেছিকৈ পাইছে 15 বছৰ চাকৰি কৰি, সেইটো হ'ল 2,600 টকা, 2,600। তো 14 বছৰ প্ৰায় 15 বছৰ কাম কৰি তেওঁ 2,600 টকা পেঞ্চন পাইছে আৰু মেডিকেল অফিচাৰ। গতিকে অন্ততঃ এতিয়া যিখিনিয়ে হেৰি কৰিছে প্ৰথম ফাৰ্ষ্ট ফেজত, তেওঁলোকক যিটো আপুনি দিম বুলি কৈছে যে তেওঁলোকক যিটো এমাউণ্ট পাব লাগিছিলে সেইটো দিব লাগে পেঞ্চনটো পালে, মানে আমাৰ দিনত পালে মানে যিটো পেঞ্চন পাব লাগিলেহেঁতেন অসম চৰকাৰে দিলে, সেইটো অন্ততঃ আপুনি কৰি দিয়াৰ যদি ব্যৱস্থা কৰে তেতিয়াহ'লেও এইটো এটা ডাঙৰ ৰিলিফ এই মুহূৰ্তত হৈ যায়। মাননীয় অধ্যক্ষ মহোদয়, মই আগতে কৈছো যে দেয়াৰ আৰ ডিফাৰেণ্ট অপশ্যনছ হুইচ উইল ষ্টাডি ইন আ ৰান আপ টু 2035। যে ডিফাৰেঞ্চিয়েল পেমেণ্ট দিয়াটো এটা হ'ব পাৰে, বা 14% জেগাত ষ্টেট গভৰ্ণমেণ্ট কেন কণ্ট্ৰিবিউট 20%, 25%। এই গোটেই কথাবিলাক আহিব এটা ৰাষ্ট্ৰীয় নীতিৰ মাজত। সেইকাৰণে মোৰ গোটেই কথাটো হ'ল যে NPS OPSৰ বিতৰ্কটো আমাৰ কৰ্মচাৰীসকলেও নেশ্যনেল প্লেটফৰ্মত চলাই আছে, আমি কাকো বেয়া পোৱা নাই, বৰঞ্চ আমি আলোচনা কৰি আছো। এটা সময় আহিব দিয়ক যিটো সময়ত এই বিষয়টোৰ ওপৰত কথা পাতিম। আৰু আজি বিশেষকৈ ভাৰতবৰ্ষৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত, লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত, যিটো সময়ত এটা কম্পিটিটিভ পলিটিক্স চলি আছে, গ্যাৰেণ্টি পলিটিক্স, কম্পিটিটিভ পলিটিক্স, এই মুহূৰ্তত এই বিষয়টো আলোচনাই কোনো আমাক এটা সম্যক ৰাস্তাত লৈ যাব নোৱাৰে। সেইকাৰণে মই ভাবো যে অসম গভৰ্ণমেণ্টে কৰ্মচাৰীসকলৰ যিমান সমস্যা তাৰ প্ৰতি আমি সজাগ আৰু উপযুক্ত সময়ত আমি উপযুক্ত সিদ্ধান্ত আমি ল'ম। ৰাজ্যৰ জনতাও সুখত থাকক, কৰ্মচাৰীসকলো সুখত থাকক। বাকী যিখিনি কেছৰ কথা আপুনি কৈছে এইখিনি বিষয়ে ময়ো অৱগত। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত মই কি তেওঁলোকৰ মাৰ্গদৰ্শন আহে আমি তেনেকৈ আগবাঢ়িম। ধন্যবাদ। হ'ব হৈছে। তো আপুনি উইড্ৰ কৰিব? এতিয়া আৰু নাই, চিফ মিনিষ্টাৰ না প্লিজ, আপুনি আউটডোৰ আছিলে না ৱাক আউট কৰিছিলে, কোৱা। নাই আপুনি উইড্ৰ কৰিব অখিল গগৈ ডাঙৰীয়া? নহয়, মইতো উইড্ৰ নকৰো, কাৰণ ঠিক আছে। তো যিসকল সদস্যা সংকল্প প্ৰস্তাৱটো সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক